অৱশেষত সকলো অথলে গ'ল কাৰ প্ৰতিবাদ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে লোকসভাত পাছ কৰা হৈছিল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। বৰ্তমান অসমত কা আইনখনক লৈ তীব্ৰ প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদ অসমৰ বিভিন্ন দল সংগঠন অভিনেতা শিল্পী লগতে বিভিন্ন বিৰোধী ৰাজনৈতিক দলসমূহে এক হৈ কা আন্দোলন অতি তীব্ৰ কৰি তুলিছে। 2019 চনৰ কা বিৰোধী আন্দোলনৰ বাবে আৰক্ষীৰ গুলীত 5জনকৈ যুৱক শ্বহীদ হৈছিল। কিন্তু এই সকলোবোৰ আওকাণ কৰি দেশজুৰি বলবৎ কৰা হ'ল নাগৰিকত্ব সংশোধনী আইন। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা আইনখন দেশত বলবৎ কৰা হ'ব বুলি কৈছিল আৰু লগতে কৈছিল যে কা দেশৰ আইন। এই আইন শিলৰ ৰেখাৰ দৰে এই নাগৰিকত্ব সংশোধনী আইনখন দেশত বলবৎ হ'বই। ঠিক তেনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে নিৰ্বাচনৰ পূৰ্বেই বলবৎ কৰি দিয়া হ'ল নাগৰিকত্ব সংশোধনী আইন। বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা। এতিয়াৰ পৰা 3খন দেশৰ শৰণাৰ্থীয়ে পাব ভাৰতত নাগৰিকত্ব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকে লাভ কৰিব এই নাগৰিকত্ব। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আৰু পাৰ্চীসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। 2014 31 ডিচেম্বৰৰ পৰা অহা লোকে নাপাব এই সুবিধা। ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিলে তেওঁলোকে পাব নাগৰিকত্ব। ইতিমধ্যে ভাৰতৰ শৰণাৰ্থী হিচাপে থকা সকলেও লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। অৱশেষত মোৰ ভিডিঅ'ৰ জৰিয়তে কওঁ যে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ বাবে মাৰাত্মক।